ইমান ৰাতি হ'ল না বল না নিলৈ হে ভগৱান কিবা যে বিপদে ভালে ভালে আহিব দেউতা নিলৈ তুমি আহিলা দেউতা বোৱাৰী কিবা খবৰ পাৰিনে কি বোৱাৰী কিয় দেউতা বোৱাৰী এতিয়ালৈকে আহি পোৱা নাই নব এতিয়ালৈকে আহি পোৱা নাই তুমি নকৰে এনেকে কৰ চিন্তা নকৰিবা দেউতা ফোনটো বাজিছে কিন্তু ৰিচিভ কৰা নাই দেউতা কি ৰিচিভ কৰে মই কৈছিলো নহয় বোৱাৰী নিশ্চয় কিবা বিপদ হৈছে হে ভগৱান ৰক্ষা কৰা মোৰ ল'ৰাজনকৰ কঁকালতে কাঢ়ি লৈ গ'ল তুমি চিন্তা নকৰিবা দেউতা আৰু বোৱাৰী যদি কিবা হানি বিঘিনি হয় মই তোমাক কেতিয়াও বিশ্বাস নকৰিম ভগৱান দেউতা তুমি চিন্তা নকৰিবা দেউতা নবৰ লগত 2-4জন পুলিচ কনিষ্টবল অনবৰতে থাকে দেউতা নবৰ কথাতে কোনেও একো কৰিব নোৱাৰে নবৰ নিশ্চয় সুস্থ শৰীৰে উঠি আহিব দেউতা বোৱাৰী আহিলে মই কিমান চিন্তাত পৰি আছিলো নহয় তোমাৰ কিবা হানি বিঘিনি হোৱা নাইতো নব ইয়াত তোমাৰ হাতত কি হৈছে নব কি হৈছে কোৱা না নব কি হৈছে কোৱা আঘাত ক'ত কেনেকে হ'ল বোৱাৰীৰ আঘাত কেনেকে হ'ল কিবা এটা নিশ্চয় হৈছিল হঠাতে কোনোবাই খুলিছিল কি সামান্য আঘাত গ'ল গুলিটো চুচুলি গৈ গছত লাগিল গুলি চলিছিল কিন্তু একে সময়ত দুটা ঘটনা নব সিহঁতৰ নিশ্চয় কিবা ষড়যন্ত্ৰ আছে নব কোৱাচোন তোমাক কিমান সময়ত গুলি কৰিছিল নব আৰু মোক 9:40 দুজন গুণ্ডাই আপচি ধৰি মোক আক্ৰমণ কৰিছিল নব কিন্তু কি আচৰিত কথা কিন্তু মোক সিহঁতৰ পৰা বচালে সেই ৰাজীৱ লোচনৰ সৰু ভায়েকজনে আৰু অচি ডক্টৰক বৰ বেয়াকৈ গালি দিছিল নব হয়তো ৰাজীৱ লোচনৰ লগত তেওঁৰ কিবা শত্ৰুতা আছে হ'ব পাৰে কিন্তু একেখিনি সময়তে আমাৰ দুয়োৰে ওপৰত আক্ৰমণ হোৱাৰ কি কাৰণত আমি আইনৰ বিৰুদ্ধে যুঁজ কৰাটো নব মোৰ মনে কয় দাদাৰ হত্যা যে এই কথাবোৰ জড়িত হৈ আছে নব দাদাৰ হত্যাৰ মূল ষড়যন্ত্ৰ হয়তো সেই ৰাজীৱ লোচন বৰা